জ্ঞান দৰ্শন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত টেন্সৰ ওপৰত দিয়া হৈছে প্ৰেজেন্ট টেন্সৰ সিম্পল প্ৰেজেন্ট টেন্সৰ বিষয়ে কোৱা হৈছে। টেন্সৰ ভাগ তিনিটা হ'ল প্ৰেজেন্ট টেন্স, বৰ্তমান কাল, পাষ্ট টেন্স, অতীত কাল, ফিউচাৰ টেন্স, ভৱিষ্যৎ কাল। এই তিনিটা ভাগৰ প্ৰত্যেকৰে চাৰিটাকৈ আৰু উপভাগ আছে, সেইসমূহ আমি পিছত আলোচনা কৰিম। প্ৰেজেন্ট টেন্সৰ ভাগ চাৰিটা হ'ল প্ৰেজেন্ট ইনডেফিনিট অৰ সিম্পল প্ৰেজেন্ট টেন্স, প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স, প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। এই ভিডিঅ'টিত প্ৰেজেন্ট টেন্সৰ প্ৰেজেন্ট ইনডেফিনিট বা সিম্পল প্ৰেজেন্ট টেন্সৰ নিয়মসমূহ আলোচনা কৰা হৈছে। প্ৰেজেন্ট ইনডেফিনিট টেন্সে বৰ্তমান সময়ত অনিৰ্দিষ্টভাৱে কোনো এটা কাম কৰা বা হোৱা বুজায়। মানে বৰ্তমান সময়ত যিকোনো কাম এটা কৰি থকা বা শেষ হোৱা বুজায়। প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ গঠন: সাবজেক্ট প্লাস ভার্ব, প্ৰেজেন্ট ফৰ্ম প্লাস অবজেক্ট প্লাস আদাৰ পাৰ্টস। প্ৰথমতে সাবজেক্ট লাগিব, তাৰপিছত ভাৰ্ব লাগিব, ভাৰ্বটো প্ৰেজেন্ট টেন্সত লাগিব, তাৰপিছত অবজেক্ট, তাৰপিছত বাকীখিনি যিখিনি থাকে সেইখিনি হ'ব আদাৰ পাৰ্টস। ৰুলছ অফ প্ৰেজেন্ট ইনডেফিনিট টেন্স। প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ নিয়মসমূহ হৈছে: প্ৰথমটো হৈছে এই টেন্সৰ সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হ'লে মেইন ভাৰ্বৰ লগত এছ বা ইএছ যোগ কৰিব লাগে। যদি এই টেন্সৰ সাবজেক্টটো থাৰ্ড পাৰ্সন হয় তেতিয়াহ'লে কি কৰিব লাগিব, যিটো ভাৰ্ব থাকিব সেই ভাৰ্বৰ লগত এছ বা ইএছ যোগ কৰিব লাগিব। যেনে হি ডাজ দ্য ৱৰ্ক, সি কাম কৰে। ৰীতা গোজ টু স্কুল, ৰীতা স্কুললৈ যায়। ইয়াত হি থাৰ্ড পাৰ্সন, সেইকাৰণে ডুৰ লগত কি বহিছে, ইএছ বহিছে, ডাজ হৈছে। ৰীতা গোজ টু স্কুল, ইয়াত ৰীতা হৈছে থাৰ্ড পাৰ্সন, সেইকাৰণে গোৰ লগত ইএছ বহিছে। বি নম্বৰ নিয়মটো হৈছে বৰ্তমানৰ অভ্যাসগত কাম বুজাবলৈ প্ৰেজেন্ট হেবিচুৱেল একচন বা বাক্যত যদি ডেইলি, ৰেগুলাৰলি, অলৱেজ, ইউজুৱেলি, ওৱান্স, এভৰি, উইকলি আদি শব্দ থাকে তেতিয়া সেই বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ। যেনে হৰি গোজ টু স্কুল অলৱেজ, হৰিয়ে সদায় স্কুললৈ যায়। সদায় স্কুললৈ যোৱাটো হৈছে হৰিৰ অভ্যাস। আই ৰিড নিউজ পেপাৰ ডেইলি, মই প্ৰতিদিনে বাতৰি কাকত পঢ়োঁ। সদায় বাতৰি কাকত পঢ়াটো মোৰ অভ্যাস। দ্য মেন নেভাৰ টেলছ এ লাই, মানুহজনে কেতিয়াও মিছা কথা নকয়। সেইটো হৈছে মানুহজনৰ অভ্যাস, সেইকাৰণে এইবিলাক বাক্য প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হয়। চি নম্বৰ চিৰসত্য কথা ইউনিভাৰ্চেল ট্ৰুথ বুজাবলৈ প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয়। যেনে মেন ইজ মৰ্টেল, মানুহ মৰণশীল। মিল্ক ইজ হোৱাইট, গাখীৰ বগা। বাৰ্ডছ ফ্লাই, চৰাই উৰে। এইবিলাক হৈছে কি চিৰসত্য কথা, এইবিলাক কেতিয়াও সলনি নহয়। যেনেকুৱা মানুহ মৰণশীল, মানুহ মৰিবয়ে। গাখীৰ বগা, গাখীৰ কেতিয়াও ক'লা হোৱা নাই বা হোৱা দেখা নাই, গাখীৰ সদায় বগাই হয়। চৰাই উৰে, এনেকুৱা বাক্যবোৰ চিৰসত্য। দুই নম্বৰ অৱস্থান বা স্থিতি বুজাবলৈ প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ব্যৱহাৰ কৰা হয়। যেনে গুৱাহাটী ষ্টেণ্ডছ অন দ্য বেংক অফ ব্ৰহ্মপুত্ৰ, গুৱাহাটী ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত। দ্য ৰোড ৰানছ ফ্ৰম গুৱাহাটী টু শ্বিলং, ৰাস্তাটো গুৱাহাটীৰ পৰা শ্বিলঙলৈ গৈছে। এনেকুৱা অৱস্থান বা স্থিতি অৱস্থাত থকা বস্তু বুজাবলৈ প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয়। ই নম্বৰ কবি বা লেখকৰ উদ্ধৃতিত প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয়। যেনে শ্বেক্সপিয়াৰ ছেইজ অল ডেট গ্লিটাৰ্ছ ইজ নট গ'ল্ড, শ্বেক্সপিয়াৰে কয় সকলো জিলিকি থকা বস্তুৱেই সোণ নহয়।
এনেকুৱা ধৰণৰ কবি বা লেখকৰ যদি উদ্ধৃতি দিব লগা হয় তেতিয়া কি ব্যৱহাৰ কৰা হয়? প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয়। প্ৰেজেন্ট ইনডেফিনিট টেন্স কি ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় নিশ্চয় জানিব পাৰিছা বা বুজিব পাৰিছা। প্ৰেজেন্ট টেন্সৰ বাকী ভাগসমূহৰ বিষয়ে নেক্সট ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'সমূহ চাই তোমালোকে উপকৃত হৈছা নে হোৱা নাই জনাবাচোন। তেতিয়া ভিডিঅ' দিবলৈ মোৰো ভাল লাগিব। ধন্যবাদ।